ঘৰচীয়া ব্লগ হ'ব গাইজ নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল এইটো দেখিছেনে এইটো মই DIY বনাইছো আৰু কেনেকৈ বনাইছো এইটো মোৰ ভিডিঅ' কৰা একদমেই নহ'ল আৰু এটা বনাম যোনটো মই DIY বনালে আপোনালোকক নিশ্চয় দেখাম আৰু এইটো এতিয়া দিনত দেখি আছে অকণমান ৰাতি যেতিয়া হ'ব আপোনালোকে তেতিয়া দেখাম যে এইটো কেনেকুৱা লাগে আৰু এতিয়া বাজিছে 4:30 আৰু আমাৰ আহি আছে আজি আলহী আৰু কোন আলহী আহি আছে আপোনালোকক মই দেখাম ব্লগ বনাবলৈ একো নাই আছিলে বাট মোৰ যোৱা নাই তাতে য'ত বনাবলগীয়া আছিলে মানে আমাৰ ঘৰৰ ওচৰত এটা জেগা আছে য'ত মানে আপুনি যদি তাতে যায় গোটেই গুৱাহাটীখন দেখা পাব আপুনি আৰু মই এদিন নিশ্চয় যাম এতিয়া নাযাওঁ আজি যিহেতু আমাৰ আলহী আহি আছে সেইবাবে আজি ঘৰতে আছোঁ আৰু আজি গোটেই ব্লগটো ঘৰচীয়া ব্লগ হ'ব মানে গোটেই ঘৰচীয়া ব্লগ হ'ব ঘৰচীয়া ব্লগ বুলি কৈছোঁ আপোনালোকে নিশ্চয় বুজি পাব ঘৰচীয়া ব্লগ বুলি কৈছোঁ গাইজ মই আজি আপোনালোকক কৈছিলোঁ যে মোৰ ঘৰত আহিছে আলহী আৰু কোন আলহী আহিছে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এয়া হৈছে মোৰ ভণ্টি মোৰ মামাৰ ছোৱালী লকডাউনৰ সেই লকডাউনৰ পৰা অহা নাছিলে মানে যেতিয়া ফাৰ্ষ্ট লকডাউন দিছিলে কমচে কম 4-5-6 মাহটো হৈ গ'ল আৰু এয়া আজি আহিছে তাই কেনেকুৱা লাগিছে আহি বহুত ভাল লাগিছে মানে বহুত এনজয় কৰিছো বহুত ভাল লাগিছে আমি অকণমান এনজয় কৰি আছোঁ আপোনালোকৰ ইমান হেৰি নাই দেখুওৱা নাই অকণমান দেখাইছোঁ আৰু যি নহওক এতিয়া আমি ভাত চাত খাম এতিয়া নহয় এতিয়া 8:30 বাজিছে মাহঁতে ভাত বনাই আছে মাংস বনাই আছে আৰু জানেই আলহী আহিলেতো মাংস থাকিবই আৰু আমি তেতিয়া মাংস খাই বিৰাট ভাল পাওঁ আমি মাংস ভুজি প্ৰাণী মাংস খাই বহুত ভাল পাওঁ মাংস আমি বহুত বেছি ভাল পাওঁ মইতো বেছি ভাল পাওঁ কাৰণ মই ভাল পাওঁ আমি তেতিয়া মাংস বহুত বেছি ভাল পাওঁ আৰু মাংস খালে আমাৰ একো নালাগে দালি চালি একো নালাগে গলি মাৰো দালি গলি মাৰো আমি একো নালাগে মাংস হ'লে হ'ল মাংসটো আৰু ভাতটো মাংসৰ ভাতলে হৈ গ'ল আৰু একো নালাগে আৰু পিছে মোৰ বাকি লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু দেখাই চাম নহয় এটা দেখাম বুলি কৈছিলোঁ নহয় যে মই যে DIY বনাইছিলোঁ আৰু মই আপোনালোকক এটা বস্তু কৈছিলোঁ নহয় মই দেখাম বুলি ৰাতি কেনেকুৱা লাগে সেইটো বস্তু আপোনালোকৰ এতিয়া মই দেখাই আছোঁ এতিয়া বলক